হেল্ল' কৈছিলোঁ মই অসমৰ অৰ্থনীতি আছাম ইকনমিৰ ওপৰত কেইটামান ভিডিঅ' আনিম এজ ইনফৰমেশ্যন ৰিলেটেড টু আছাম ইকনমি ইজ নট এভেইলেবল ইন ইণ্টাৰনেট ইন এ চিষ্টেমেটিক মেনাৰ চ' একৰ্ডিংলি টুডে আই হেভ ব্ৰট এনাডাৰ ভিডিঅ' ইট ইজ এবাউট মৰ্টেলিটি ৰেটছ অফ আছাম IMR এণ্ড MMR অ'কে চ' ভালকৈ বুজাই দিম এইটো ডেভেলপমেণ্ট ইকনমিক্সত আহে আৰু APSC মেইনছত GS পেপাৰ 2 আৰু GS পেপাৰ 3ত এই বস্তুটো আহিব পাৰে আৰু ইনফেক্ট এছেটো আপুনি ইউজ কৰিব পাৰে চ' লেটছ বিগিন চ' হোৱাট ইজ MMR MMRৰ ফুল মিনিংটো হ'ল মেটাৰ্নেল মৰ্টেলিটি ৰেচিঅ' মেটাৰ্নেল মানে মাতৃ ৰিলেটেড মৰ্টেলিটি মানে মৃত্যু তো বুজিব পাৰিছে নিশ্চয় কি ক'ব চ' দ্য ডেফিনেশ্যন ইজ MMR ইজ ডিফাইন এজ দি নাম্বাৰ অফ মেটাৰ্নেল ডেথছ ডিউৰিং এ গিভেন পিৰিয়ড অফ টাইম পাৰ 1 লাখ লাইফ বাৰ্ডছ ডিউৰিং দ্য ছেম পিৰিয়ড মানে এটা সময়ৰ ভিতৰত মানে এক বছৰ বুলি ক'লোঁ বা দুবছৰ বুলি ক'লোঁ ছাৰ্ভেটো যেনেকৈ ডিপেণ্ড কৰিব 1 লাখটা বাচ্চা জন্ম দিওঁতে কিমানজনী মাতৃয়ে প্ৰসৱজনিত কাৰণত ডেলিভাৰী দিওঁতে মৃত্যুমুখত পৰে সেইটোক MMR বুলি কোৱা হয় সেই মৃত্যুটো হস্পিটেলতো হ'ব পাৰে বা ঘৰতো হ'ব পাৰে অ'কে 1 লাখটা বাচ্চা দিওঁতে যিমানগৰাকী মাতৃ মৃত্যুমুখত পৰে সেইটো MMR বুলি কোৱা হয় অ'কে চ' IMR কি হয় IMRৰ ফুল মিনিংটো হ'ল ইনফেণ্ট মৰ্টেলিটি ৰেট চ' হোৱাট ইজ ইনফেণ্ট ইজ একচুৱেলি যিবিলাক শিশুৰ বয়স 1 বছৰতকৈ কম হয় সেইবিলাকক ইনফেণ্ট বুলি কোৱা হয় তাতকৈ ডাঙৰ হ'লে চিলড্ৰেন বুলি কোৱা হয় আৰু যেতিয়া 15-16 বছৰ হয় তেতিয়া কি বুলি কয় টিনেজাৰ অ'কে চ' IMR কি হয় নাম্বাৰ অফ ডেথছ অফ চিলড্ৰেন আণ্ডাৰ এজ অফ 1 year পাৰ 1000 লাইফ বাৰ্ডছ মানে 1000টা বাচ্চাৰ জন্ম হ'লে সেই বাচ্চাবিলাকৰ কেইজন বাচ্চা 1 বছৰ নহওঁতে মৃত্যুমুখত পৰে ডেট ইজ কল্ড IMR অ'কে চ' IMR আৰু MMRে একচুৱেলি ৰিফ্লেক্ট কৰে এখন ঠাইৰ এখন ৰাজ্যৰ বা এখন দেশৰ যিটো হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো কিমান ডেভেলপ সেইটো IMR আৰু আমি MMRৰ নাম্বাৰটো চাই পেলাই ক'ব পাৰোঁ চ' আৰু এই IMR আৰু MMR আমি কেনেকৈ পাওঁ দুটা ডকুমেণ্টত এই বস্তু দুটা থাকে নাম্বাৰবিলাক থাকে এটা হ'ল NFHS নেশ্যনেল ফেমিলি এণ্ড হেল্থ ছাৰ্ভে অ'কে আৰু এটা হ'ল SRS মানে চেম্পল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম এইটো NFHSটো ৰিলিজ কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ অ'কে আৰু এতিয়ালৈকে 5টা NFHS ছাৰ্ভে হৈছে আৰু 5 নম্বৰটো এতিয়ালৈকে হৈ আছে ফেজ 1টো কমপ্লিট হৈছে ফেজ 2টো কৰোণাৰ কাৰণে ভালকৈ কৰিব পৰা নাই আৰু যিটো SRS বুলেটিন হয় এইটো ৰিলিজ কৰে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া অ'কে এণ্ড হোৱাট ইজ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আমাৰ যিটো ভাৰতত চেঞ্চাছ হয় জনসংখ্যাৰ গণনা হয় সেইটো RJIয়ে কৰে কাৰ লগত লগ লাগি কৰে চেঞ্চাছ কমিশ্যনাৰৰ লগত লগ লাগি কৰে এইটো এক্সট্ৰা ইনফৰমেশ্যন দিলোঁ প্ৰিলিমছত আহিব পাৰে ইণ্ডিয়ান পলিটিত নাও আপুনি কমেণ্ট কৰক এই RJI আৰু চেঞ্চাছ কমিশ্যনাৰ ভাৰত চৰকাৰৰ কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে মিনিষ্ট্ৰী অফ ফাইনেন্স মিনিষ্ট্ৰী অফ হোম মিনিষ্ট্ৰী অফ এডুকেশ্যন মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ কাৰ আণ্ডাৰত আহিব ইউ প্লিজ কমেণ্ট অ'কে চ' নেক্সট আমি এতিয়া আমাৰ অসমৰ MMRটো চাম কিমান হয় তো MMRৰ ডাটাটো মই SRSৰ পৰা লৈছোঁ যিটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই ৰিলিজ কৰে অ'কে নট ফ্ৰম NFHS চ'ৰ্চবিলাকো মনত ৰাখিব লাগিব চ' যিটো লেটেষ্ট SRS হয় তাত 2016 পৰা 18ৰ মাজৰ ডাটাখিনি লৈছে আৰু অসমৰ MMR হ'ল 215 মানে অসমত 1 লাখটা বাচ্চা জন্ম দিলে তাৰ 215গৰাকী মাতৃ মৃত্যুমুখত পৰে অ'কে আৰু ইণ্ডিয়াৰ এই নাম্বাৰটো কিমান 113 তো আপুনি যদি চাই ইণ্ডিয়াৰ যিটো ৰেট হয় 113 অলমষ্ট আমাৰ অসমৰ ডাবল হয় এণ্ড ইউ উইল বি ছাৰপ্ৰাইজ টু ন' ডেট অসমৰ যিটো MMR সেইটো ইণ্ডিয়াৰ ভিতৰতে হাইয়েষ্ট হয় বিহাৰ আৰু UPতকৈও বেছি হয় ডেট ইজ একচুৱেলি নট এ গুড থিং চবচে বেছি হয় চবচে বেছি গৰ্ভৱতী মহিলা মৃত্যুমুখত পৰে বাচ্চা জন্ম দিওঁতে অসমত অ'কে বাট গুড নিউজ ইজ থিংছ আৰ ইম্প্ৰুভিং যদি SRS তাৰ আগৰ SRSটো চাওঁ বুলেটিনটো 2015 পৰা 17 ডাটাটো চাওঁ অসমত এই নাম্বাৰটো আছিল 229 এতিয়াতো এটলিষ্ট ইম্প্ৰুভ হৈছে ন কিছু ইম্প্ৰুভ হৈছে ভালেখিনি ইম্প্ৰুভ হৈছে ইনফেক্ট অ'কে চ' আমি এতিয়া IMR নম্বৰটো চাম IMR নম্বৰটো দুটা চ'ৰ্চৰ পৰা লৈছোঁ মই NFHSৰ পৰাও লৈছোঁ আৰু SRSৰ পৰাও লৈছোঁ তো যিটো লেটেষ্ট NFHS আছে 2019-20 পিৰিয়ডটো লৈছে যেতিয়া এই লেটেষ্ট ডিচেম্বৰত ৰিলিজ হৈছে তাৰ মতে আমাৰ অসমৰ IMR হ'ল 32 মানে 1000টা বাচ্চা জন্ম হ'লে তাৰ 32টা বাচ্চাৰ 1 বছৰ নহওঁতে মৃত্যুমুখত পৰে অ'কে আৰু যেতিয়া লাষ্ট ছাৰ্ভেটো হৈছিল NFHS 4 5 বছৰ আগতে হৈছিল তাৰ নাম্বাৰটো আছিল 48 চ' ভালেখিনি ট্ৰেমেণ্ডাছ ডেভেলপমেণ্ট আছামে কৰিছে যদিও নাম্বাৰবিলাক ষ্টিল বেয়া হয় আৰু SRSৰ ফিগাৰবিলাকো দিছোঁ ইয়াত যিটো 2018ৰ SRSৰ ফিগাৰ মতে ইণ্ডিয়াৰ IMR হ'ল 32 এতিয়া ডেফিনেটলি 2020ত যেতিয়া ওলাব তেতিয়া 32তকৈ কমেই হ'ব তো মই ইমানবিলাক নাম্বাৰছ ক'লোঁ ইমানবিলাক ডাটা দিলোঁ এইবিলাক I know that you will remember it because you want to be an ACS officer but after you clear APSC there is no need to remember these numbers নাম্বাৰবিলাকতো আপুনি ফাইলতে পাব then what will be your duty what will government expect from you government will expect that you study the number and find out the trend analysis সেইটো আপুনি কৰিব লাগিব so I will sum up these things okay so before summing up I will show you some news clippings এইটো India's maternal mortality ratio dips to 113 in 2016 and 18 and Assam is the highest
কৈছিলোঁ হায়েষ্ট বুলি 215টা লেটেষ্ট ডাটা শ্ব'জ আছাম ইনফেণ্ট মৰ্টেলিটি ৰেট ষ্টিল এমং ইণ্ডিয়াজ ৱৰ্ষ্ট চ' অসমৰ বেয়াই গৈছে নিউজবিলাকত অ'কে এইটো কিন্তু যিহেতু অসমৰ এই নাম্বাৰবিলাক আগতে আৰু বেয়া আছিল 10 বছৰ আগতে এতিয়াতো ভালেখিনি ইম্প্ৰুভ হৈছে গতিকে নীতি আয়োগৰ যিটো হেল্থ ইণ্ডেক্স হয় তাত অসমক এচিভাৰ কেটেগৰীত ৰাখিছে মানে ইম্প্ৰুভমেণ্ট বহুত হৈছে হাউ আছাম ইম্প্ৰুভ ইটছ মেটাৰনেল মৰ্টেলিটি ৰেচিঅ' এট এ ফাষ্ট পেচ তো এইবিলাক নিউজ আহিছে এতিয়া মই কৈছিলোঁ নহয় ফাইনেল কনক্লুজনটো কি হ'ব ট্ৰেণ্ডটো কি হ'ব ট্ৰেণ্ড উইল বি লাইক এনেকৈ ক'ব পাৰোঁ আমাৰ অসমৰ যিটো IMR আৰু MMR মৰ্টেলিটি ৰেট সেইটো ইণ্ডিয়াতকৈ আমাৰ যিটো নেশ্যনেল নাম্বাৰ তাতকৈ বেয়া হয় ভালেখিনি বেয়া হয় বহুত বেয়া হয় বাট থিংছ আৰ ইম্প্ৰুভিং শ্ল'লি অ'কে চ' ইউ কেন চাম আপ লাইক দিছ মৰ্টেলিটি ৰেটছ অফ আছাম আৰ হায়াৰ অৰ ৱৰ্ছ দেন দ্য নেশ্যনেল নাম্বাৰছ হাউএভাৰ Assam has been witnessing gradual improvement in both MMR and IMR. At least we are improving. আমি আৰু পিছলৈ যোৱা নাই. Okay, that means government is working hard to improve these numbers. So, এতিয়া APSCত মেইনছত দুই প্ৰকাৰে কুৱেশ্যন আহিব পাৰে. ফাৰ্ষ্টটো আহিব পাৰে অসমৰ IMR আৰু MMR ভাৰতৰ নেশ্যনেল নাম্বাৰতকৈ বেয়া হয় কাৰণবিলাক কি ডিছকাছ কৰা. চ' মই কেইটামান কাৰণ আনিছোঁ ইয়াত. প্ৰথমটো হ'ল উইক পাব্লিক হেল্থ ছিষ্টেম. বুজাই দিছোঁ মই আমি অসমত থকা মানুহ নিজেই জানো চৰকাৰী হস্পিটেলবিলাকৰ কেনেকুৱা অৱস্থা কাৰো যাবলৈ মন নাযায় যাৰ যদি অলপমান পইচা থাকে সি প্ৰাইভেট হস্পিটেলতেই যায় গতিকে পাব্লিক হেল্থ ছিষ্টেমটো ভাল নহয় ছেকেণ্ড লেক অফ ডক্টৰ এণ্ড নাৰ্ছেছ ইন ৰুৰেল এৰিয়াজ গাঁও অঞ্চলত ডক্টৰবিলাকে ছাৰ্ভিচ কৰিব নিবিচাৰে বেছিভাগে মানে টাউনত গুচি আহে বিকজ গাঁৱত থাকিব নিবিচাৰে ছেকেণ্ড লিমিটেড এভেইলেবিলিটি অফ মেডিচিন গাঁৱত যিবিলাক হস্পিটেল থাকে তাৰ ফাৰ্মাচীবিলাকত মেডিচিন নাথাকে আপডেটেড মেডিচিন নাথাকে আৰু ইনএক্সেচিবল এৰিয়াজ অসমৰ কিছুমান জেগাত তো যাবই নোৱাৰি মানে চৰ অঞ্চলবিলাকত নাও লৈ পেলাই যাবলগীয়া হয় কিছুমান জেগাত ৰাস্তা নাথাকে বানপানীয়ে ভাঙি সহায় নিয়ে গতিকে তাৰ কাৰণেও হেল্থ ছাৰ্ভিচটো ভালকৈ দিব নোৱাৰি লেক অফ টেষ্টিং লেব গাঁৱত যিবিলাক হস্পিটেল আছে তাত লেববিলাক ভালকৈ ফাংচনিং নহয় কিবা যদি আমি এডভান্স টেষ্ট কৰিব লগা হয় মষ্টলি আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আহিব লাগে আৰু মাল নিউট্ৰিশ্যন এণ্ড এনিমিয়া মানে যিটো ব্লাডত আইৰণৰ অভাৱ হয় তাক আৰু আইৰণৰ অভাৱ থকা মহিলাই যদি গৰ্ভধাৰণ কৰে তেনেহ'লে প্ৰসৱৰ সময়ত কিবা এটা এক্সিডেণ্ট হোৱাৰ খুব মানে সম্ভাৱনা থাকে আৰু এইটো অসমত বহুত প্ৰিভেলেণ্ট হয় চ' এইকেইটা কাৰণ আমি চাইড কৰিব পাৰোঁ যদি এক্সামত আহে অসমৰ মৰ্টেলিটি ৰেট কিয় বেছি হয় মেইনছত দিব পাৰোঁ বা এছেটো দিব পাৰোঁ অ'কে আৰু কুৱেশ্যনটো এনেকৈ আহিব পাৰে যদিও অসমৰ মৰ্টেলিটি ৰেট বেয়া আছিলে এতিয়া শ্ল'লি ইম্প্ৰুভ হৈ আছে চ' কিয় ইম্প্ৰুভ হৈ আছে ডিছকাছ কৰা চ' ইয়াৰ ৰিজনবিলাক মেইনলি গভৰ্ণমেণ্ট ইনিচিয়েটিভ হয় আৰু গভৰ্ণমেণ্টৰ কথা ক'লে আমি ভাৰত চৰকাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম দুটাৰ কথা ক'ব লাগিব অলপ চ' প্ৰথমতে আমি চাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ কি হয় চ' চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান স্কিম ওলাইছিলে আণ্ডাৰ মোদী গভৰ্ণমেণ্ট পোষণ অভিযান দেন PM মাতৃ বন্দনা যোজনা দেন PM সুৰক্ষিত মাতৃত্ব অভিযান আৰু এটা আছিল জননী সুৰক্ষা যোজনা সেইটো মোদী চৰকাৰ হোৱাৰ আগতেই আছিল বহুত বছৰ আগতেই আছিল এইবিলাক স্কিমৰ কাৰণে মানে বহুত ভালেখিনি হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাৰতত ইম্প্ৰুভ হৈছে আৰু এই স্কিমবিলাকৰ নাম মুখস্থ কৰি পেলাই মনত ৰাখি পেলাই যদি আনচাৰত কোট কৰিব পাৰা তেতিয়া ভাল মাৰ্কছ পাবা ডেট মিনছ ডেট ইউ হেভ ৰিয়েলি ষ্টাডিড এক্সামিনাৰ উইল থিংক ডেট ইউ ন' ছামথিং অ'কে ইউ আৰ নট ব্লাফিং ইউ ৰিয়েলি ন' ছামথিং আৰু অসম গভৰ্ণমেণ্টৰ স্কিমবিলাক কি হয় ডিপ্লয়মেণ্ট অফ MMU মানে মোবাইল মেডিকেল ইউনিট গাড়ীত থকা হস্পিটেল অন হুইল এইটো মানে এই ইমাৰ্জেঞ্চি গাড়ীটো নহয় যিটো ফোন কৰিলে আহি যায় এইটো এটা বেলেগ টাইপৰ গাড়ী হয় য'ত মানে বেছিক হেল্থ কেয়াৰ ফেচিলিটিখিনি দিব পৰা বস্তু অলৰেডি তাত থাকে ছেকেণ্ড বোট ক্লিনিক ইন চৰ এৰিয়া মানে নাৱত থকা হস্পিটেল ফ্ল'টিং হস্পিটেল আমাৰ ব্ৰহ্মপুত্ৰত নদীত যিবিলাক চৰ এৰিয়া আছে য'ত ডক্টৰ যাব নোৱাৰে তাত আমাৰ অসম চৰকাৰে কিছুমান এনেকুৱা হস্পিটেল উলিয়াইছে য'ত নাৱত উপঙি থাকে হস্পিটেলবিলাক অ'কে দেন 104 সাৰ্থী ৰাউণ্ড দ্য ক্লক ফ্ৰী অফ কষ্ট হেল্পলাইন মানে কিবা প্ৰব্লেম হ'লে ইয়াত কল কৰিলে হেল্প আগবঢ়ায় চৰকাৰৰ ফালৰ পৰা আৰু এইটো হ'ল ড্ৰাগছ ষ্টক মনিটৰিং ছিষ্টেম এইটো মানে ফাৰ্মাচীবিলাকত ঔষধ কিমান পৰিমাণে আছে নাই ইনভেণ্টৰী মেনেজ ভালকৈ হৈছে নাই সেই বস্তুটো ইয়াত অসম চৰকাৰে এটা ছিষ্টেম উলিয়াইছে এইটো পাব্লিকলি এভেইলেবল হয় এইটো ভালেখিনি কাম একচুৱেলি অসম চৰকাৰে কৰিছে আৰু সেইকাৰণে নাম্বাৰবিলাক ইম্প্ৰুভ হৈ আছে আৰু আই এম চিয়'ৰ ইন নেক্সট কামিং 10 years আছাম উইল ডেফিনেটলি বি ক্ৰছিং দ্য নেশ্যনেল নাম্বাৰছ অ'কে চ' আই উইল শ্ব' ইউ ছাম ফটোজ চি দিছ ইজ দ্য ফ্ল'টিং হস্পিটেল এইখন নাওৰ ওপৰত উপঙি থকা হস্পিটেল হয় এণ্ড আই এম চিয়'ৰ ভিডিঅ'টো চাই থকা বহুতেই মোৰ দেন 50% পিপল ডু নট ন' ডেট অসমত এনেকুৱা টাইপৰ ছিষ্টেম আছে এতিয়া অসমত 15খন এনেকুৱা ফ্ল'টিং হস্পিটেল আছে ইজণ্ট ইট এমেজিং বহুত ভাল কথা হয় এইটো অ'কে আৰু এইটো হ'ল MMU মোবাইল মেডিকেল ইউনিট গাড়ীত থকা হস্পিটেল এইটো টি গাৰ্ডেনত আহি পেলাই এনেকুৱা ধৰণৰ সেৱা আগবঢ়াই আছে অ'কে চ' ডেটছ দ্য এণ্ড আৰু আই ন' ডেট মেনি অফ ইউ ৱাচ মাই ভিডিঅ' বাট ইউ গাইজ ডোণ্ট ছাবস্ক্ৰাইব ইট চ' আই উইল বি গ্লেড ইফ ইউ ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ ইট অ'কে thank you very much I will keep bringing this kind of informative video for APSC exam thanks